মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ ৫ নম্বৰ পাঠৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজি মই অনুশীলনীৰ ৪ নম্বৰৰ প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিম। ইয়াৰ আগৰ ২ নম্বৰ, ৩ নম্বৰ বা ১ নম্বৰৰ প্ৰশ্নবোৰৰ উত্তৰ মই অন্য ভিডিঅ'ত আলোচনা কৰিছোঁ। ডেছক্ৰিপশ্যন বক্সত মই ভিডিঅ'ৰ লিংক এটা দি দিম, তোমালোকে চাই ল'বা। তোমালোকৰ ৪ নম্বৰ প্ৰশ্নটো হৈছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, বন্যপ্ৰাণী সপ্তাহ বছৰৰ কোনটো মাহত পালন কৰা হয়? বন্যপ্ৰাণী সপ্তাহ বছৰৰ অক্টোবৰ মাহত পালন কৰা হয়। এইটো কি লিখিবা? অক্টোবৰ মাহত। ইয়াত লিখিবা অক্টোবৰ মাহত। অক্টোবৰ মাহত। এই প্ৰশ্নটোৰ উত্তৰ হ'ব। তোমালোকে বাক্যটো সম্পূৰ্ণকৈ লিখিবা। এনেকৈ লিখিবা যে বন্যপ্ৰাণী সপ্তাহ বছৰৰ এই কোনটোৰ ঠাইত লিখিবা অক্টোবৰ মাহত পালন কৰা হয়। এনেকৈ লিখিবা। খ নম্বৰ প্ৰশ্নটো আছে, ৰাষ্ট্ৰীয় উদ্যানৰ কোনটো ভাগত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে? ইয়াৰ উত্তৰ হ'ব ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ভাগত বা দাঁতিকাষৰীয়া অঞ্চলত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে। ইয়াৰ উত্তৰটো হ'ব দাঁতিকাষৰীয়া ভাগত। ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ভাগত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে। এনেকৈ বাক্যটো সম্পূৰ্ণকৈ লিখিবা। গ নম্বৰ, জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব জৈৱ বৈচিত্ৰ্য দিৱস ২২ মে' তাৰিখে ২২ মে' তাৰিখে পালন কৰা হয়। জৈৱ বৈচিত্ৰ্য দিৱস ২২ মে' তাৰিখে পালন কৰা হয়। ঘ নম্বৰ প্ৰশ্নটোত আছে, দদ চৰাইৰ লগত কোনবিধ উদ্ভিদ পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হৈ গ'ল? এইটো কি হ'ব? দদ চৰাইৰ লগত কেলভেৰিয়া মেজ নামৰ উদ্ভিদ পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হৈ গ'ল। উদ্ভিদটোৰ নাম কি? কেলভেৰিয়া মেজ। কেলভেৰিয়া মেজ। এইটো ঊৰ্ধ্বকমাৰ ভিতৰত লিখিবা। এনেকৈ লিখিবা উত্তৰটো, দদ চৰাইৰ লগত কেলভেৰিয়া মেজ নামৰ উদ্ভিদ পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হৈ গ'ল। তাৰপিছত ৫ নম্বৰত দিয়া আছে চমু টোকা লিখা। অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল, উদ্ভিদ উদ্যান আৰু ৰাষ্ট্ৰীয় উদ্যান। তোমালোকে কিতাপৰ পৰাই ২ শাৰী বা ৩ শাৰী বা ৪ শাৰী বাক্যত ৩-৪ শাৰী বাক্যত এই চমু টোকাবোৰ লিখিবাচোন। যদি নোৱাৰা তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই তোমালোকক এই চমু টোকাখিনি দি দিম। বাকী এইখিনি তোমালোকে লিখি ল'বা তোমালোকৰ বহীত। থেংক ইউ।